স্বাগতম জনাইছোঁ মই আজি নতুন ভিডিঅ' লৈ আৰু গাইছ আমি গৈ আছোঁ আজি আপাৰ আছাম আৰু আপাৰ আছাম যিহেতু যামেই এখন ভিডিঅ' বনালোঁ আৰু আজি ভিডিঅ'ত একে ধামাকা হ'বলৈ গৈ আছে আৰু এইফালে আমাৰ লগত চালিয়া চালিয়া ল'ৰা আহিছে এজন হিতেশ চাওক কি চালিয়া আৰু এখেতৰ লগতে গৈ থাকক যদি এখন চাই থাকক আৰু পুৰা দেখাই থাকিব আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু এইজন পাপু আৰু আমি ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক এয়া গাইছ আমি কাজিৰঙাৰ মাজে মাজে গৈ আছোঁ এই কাজিৰঙা আমি আহি পাই গ'লোঁ বোকাঘাট আৰু বোকাঘাটত ৰখি পেলাই কিবা কিবি খাওঁ এই বোকাঘাট ৰাতি চাওক গাড়ীবোৰ ৰখি আছে আৰু আমাৰ গাড়ীখন ইয়াতে ৰখিলোঁ আমি এইখনতে আহি আছোঁ বিন্দাছ মজা আহি আছোঁ আৰু গাইছ এতিয়া ৰাতি 1 বাজিলে এইখন হ'ল আমাৰ গাড়ী বিন্দাছ আহি আছোঁ ইয়াতে গাইছ এতিয়া গৈ আছোঁ হোটেললৈ গৈ কিবা কিবি খাই লওঁ আৰু পূৰা টোপনি লাগি আছে দেখিছে নহয় যাওঁ কিবা কিবি খাওঁ এয়া চাওক বোকাঘাট আৰু মই আগতেও আপাৰ আছাম আহোঁতে আমি বোকাঘাটতে ৰখিছিলোঁ বোকাঘাটতে ৰখি খোৱা বোৱা কৰিছিলোঁ আৰু আজিও বোকাঘাটতে ৰখিছোঁ ইয়াতে খাওঁ লৈছোঁ আৰু আমাৰ দাদাই ধুনীয়া চাহ খাই আছে আমি লৈছোঁ লাল চাহ আৰু আমাৰ দাদাই ধুনীয়াকৈ একদম গাড়ী চলাই আহি আছে বিন্দাছ দাদা টোপনি লাগিছে নেকি পূৰা টোপনি লাগিছে ন সেইকাৰণে এতিয়া লাল চাহ লৈছোঁ এই ফাৰ্ষ্ট টাইম আমি লাল চাহ খাওঁ লাল চাহ খালে টোপনি ভাঙিব বিন্দাছ চাহ লৈছোঁ লাল চাহ খাই যাওঁ আৰু চাহ পূৰা টোপনি লাগি আছে এতিয়া লাল চাহ খালে টোপনি ভাঙি যাব আৰু গাড়ী এতিয়া বোকাঘাটৰ পৰা চাহ ধুনীয়াকৈ খাই আৰু বিন্দাছ গৈ আছোঁ আৰু গৈ থাকোঁ এতিয়া আৰু গোটেই ৰাতিটোৱে আৰু এইফালে চাওক পূৰা বৰষুণেই দি আছে আৰু ভিউটো চাওকচোন কি ধুনীয়া লাগিছে পূৰা লাইটবোৰ জ্বলি আছে কি মজা আৰু এইফালে চাওক পূৰা ৰাতিপুৱাই গ'ল আৰু আমি গাড়ীত 10টা বজাতে বহিছিলোঁ ৰাতি আৰু এতিয়াও গাড়ীৰ পৰা নমাই নাই আমি গৈ আছোঁ আপাৰ আছাম এতিয়া যাম ডিব্ৰুগড়ৰ পৰা ধলাশদিয়া যামগৈ এনেকৈ ঘূৰি আছোঁ আৰু লগতে আপোনালোককো দেখাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু এইফালে ভিউটো চাওক ৰাতিপুৱা কি মজা লাগিছে ভিউটো দেখিছেনে এইফালে চাওক বাগানবোৰ কি মজা লাগে আপাৰ আছামৰ বাগানবোৰ দেখিয়ে মজা লাগিছে কিবা এটা মৰাণ পাই গ'লোঁ আমি মৰাণ দি আমি বাইপাছ লৈছোঁ এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়লৈ ডিব্ৰুগড় তিনিচুকীয়া ধলাশদিয়া গৈ আছোঁ বিয়া উনি ঘৰ চাওক গাইছ এইবোৰ উজনি ঘৰ কি ধুনীয়া ঘৰবোৰ দেখিছেনে এই গাইছ এতিয়া আমি ধুনীয়াকৈ আহিলোঁ ধাবাত ভাত খাই লওঁ আৰু গৈ আছোঁ ধুনীয়াকৈ ভাতটো খাই লওঁ লাগি আছে পূৰা এইখন ধাবা আমি ইয়াতে গৈ আছোঁ ইয়াতে ভাতটো খাই লওঁ বিন্দাছ এখন বিৰাট মজা লাগিছে চাওক কি ধুনীয়া এখন বাঁহৰে বনোৱা আছে এতিয়া আমি বাঁহৰ দলঙৰ ওপৰেদি গৈ আছোঁ জলখন পাৰ্ট বনোৱা আছে আৰু আমাৰ ইয়াত চাওক ফটো উঠি আছে চব ফটো উঠাত ব্যস্ত ফটো উঠি আছে আৰু গাইছ এতিয়া ধুনীয়াকৈ ভাত পানী খাই একদম গৈ আছোঁ এতিয়া ধলাশদিয়া আৰু ধলাশদিয়া ব্ৰিজ চাব গৈ আছোঁ এতিয়া ধুনীয়াকৈ আমি বৰ্তমান এতিয়া ধলাশদিয়া ব্ৰিজৰ ওপৰত আছোঁ আৰু আমি আহি পাইছোঁ আৰু এতিয়া আমি ধলাশদিয়া ব্ৰিজৰ ওপৰতে গৈ আছোঁ এইখনেই আমাৰ ধলাশদিয়া ব্ৰিজ আৰু গাইছ এতিয়া আমি বৰ্তমান আছোঁ ধলাশদিয়া ব্ৰিজত আৰু আমি অলপ ৰখি পেলাই চবেই ফটো উঠি আছোঁ চবেই মানে ফটো উঠাত ব্যস্ত আৰু মানে গাইছ এটা কথা বেয়া লাগিলে আমাৰ মানে আমি আহি পোনতে আমাৰ ৰাতি হৈ গ'ল আৰু অলপ দূৰো আছে ন এইখনেই চাওক আপোনালোকক ইয়াৰ পৰা দেখাই দিছোঁ গাইছ এতিয়া ধুনীয়াকৈ আমি দলং চালোঁ ব্ৰিজ চালোঁ ভাল লাগিলে বহুত ভাল লাগিলে এতিয়া আমি গৈ আছোঁ একদম বগীবিল হৈ পেলাই আমি সেইফালে গুচি যাম লখিমপুৰ হৈ আৰু গৈ আছোঁ বগীবিলতো অকণ ৰখি পেলাই আপোনালোকক দেখাই আছোঁ বগীবিলখনো এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু মানে এবাৰ ওলাই দিলোঁ আৰু এই আমি তিনিচুকীয়া টাউনৰ মাজে মাজে গৈ আছোঁ আৰু এয়া তিনিচুকীয়া টাউন আৰু গাইছ টাউনখন চাওক কি মজা লাগে তিনিচুকীয়া টাউনখন বহুত ডাঙৰ হয় তিনিচুকীয়া টাউন কি ধুনীয়া টাউনখন দেখিছেনে
বগীবিল দলং পাই গ'লোঁ এতিয়া বগীবিল দলঙৰ ওপৰতে গৈ আছোঁ হে গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ' চাই কেনে লাগিলে কমেণ্ট কৰি জনাব যদি ভিডিঅ' চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে চেনেলত নতুনকৈ ভিডিঅ' চাই আছে তেনেকৈ চেনেল ছাবস্ক্ৰাইব কৰিব বাই বাই